Mana bisa baju? Oh, nó lại chẳng muốn quay điểm cọ thì đi mà. Baby, বসো। বৈৰাগী এগৰাকী বিধৱা নাৰীৰ কাহিনী আজিৰ সমাজত ঘটি থকা এটা সত্য ঘটনা ও মা বৈৰাগী ওয়াই নাই নে অথনি পৰা ৰৈ আছো গা ধুই আহি পেলাই মই ফুলখিনি হেৰি কৰি লৈছো মন্দিৰৰ পৰা আহা মই ফুলুংঘাটৰ ঘৰৰ পৰা আহিম আহা বলো বৈৰাগী কিনো লেহেমাই খুজ দিছে তাই আৰু ৰচোন কোন পয়ৰক দেখাবৰ কাৰণে চুলিখিনি মেলি আহিলি তই মানে গা ধুই আহি চুলিখিনি ভিজাই দিছিলোঁ মোৰ ল'ৰাটোতো মূৰটো খালিয়ে কঁকালতে মাৰি পেলানি মোৰ ল'ৰাটো এতিয়া তই বৌ নাতে খুৰী সৌন্দৰ্যৰ সময়তো মায়ে এনেকৈ কয় ঐ তই আৰু কিমান লেকচাৰ নিদিয় ঘৰত ইমানবোৰ কাম কৰি আছে যা আৰু আজি বেবী আহিব যা সোনকালে যা কিবা এটা বনাই থবি যা তাই ভাল পোৱা জলদি যা ঘৰলৈ যা হ'ব দিয়ক মা বনাম মই যদি আহি নাপাওঁ ঘৰত দেখা নাপাওঁ তোক চাবি যা ঘৰলৈ যা ইমান কথা ওলাই যায় কিমান গৰম ঘৰটোত আহি পালোঁ এতিয়া যে লগৰজনী আছে নহয় শান্তি বা পাওঁ নে নাপাওঁ গুৱাহাটীতে ভাল মা ও মা মা ও বেবী আহিলা এতিয়াৰ পৰা ৰৈ আছিলো আহা খুলি দে এখন আহা এই মই তোমাক বিচৰা নাই নহয় মই মাকহে বিচাৰিছোঁ মোৰ গৰম হৈ আছে মাথা একদম গাড়ীত আহি মা আছে কাম কৰি আছে মহাচোন তুমি মই পানী আনি দিছোঁ আহি পাই একচুৱেলি মুখখনতে ও মা তুমি কেতিয়া আহিলা আহিলো 15 মিনিট মান হৈছে ই খাবলৈ একো দিয়া নাই পানী অকণ খুজিলো সেইখনকে আনি দিব পৰা নাই বৈৰাগী ও মা গৈছো আহা পানী লৈ আহাচোন অথনিতে আহিল বোলে পানী গিলাস দিব পৰা নাই তুমি মই মানে বেলেগ কাম কৰি আছিলো তোমাৰ বেলেগ কাম থোৱা না পানী খোৱা what is this এইবোৰ গ্লাছত পানী খাম মা তুমি কি এইবোৰ কি মানে কি মা কি মানে এইবোৰ মই শিকাইছো নে তোমাক এইবোৰ মই শিকাইছো তোমাক তুমি চব শিকাইছিলা কি কৰিলি আমাৰ এতিয়া বৈৰাগী মায়ে কৰিব কাম হয়নে কি চাই আছে মুখখন চাফা কৰিব লগাই দিয়া যোৱা কিন্তু ঘৰৰ লেতেৰা হৈ থাকিলে মই ভাল নাপাওঁ কিবা মই খাই ল'বাগে এইবোৰ এনেকুৱাই কৰিব লাগে নহয় জানো অ মাজনী অ মা শুনা না মই কথা এটা কোৱাই নাই তুমি যে দিছিলা সিদিনাখন মোক 30,000টো মোৰ মানে কলেজ ফিজত দি দিয়া গ'ল গম পোৱা এইবাৰ মানে কলেজ ফিজটো বহুত বাঢ়ি গৈছে শুনা না 10,000 এটা শ্বৰ্ট হৈছে কিবানে তয়ো মোৰ পৰা বহুত টকা নিছ দেই ছোৱালী ক'তনো বহুত টকা নিছোঁ টকাৰ নাই পিছত চাবি এনেচোন দাদাৰ ভাগৰ মাটিখিনিচোন বৌ নামত হৈয়ে আছে একো এটাতো কৰিব নোৱাৰাই মাক হৈ হয় থাকক আৰু দেই দুইজনী মিলা পিটিকে থাকিবি আৰু অফ মা তুমি একো বুজিয়ে নোপোৱা আৰু দিয়া পইচাটো দিয়া মোৰ লোৱা এইটোতে আছে গোটেইটো আছিলে চাবা আকৌ 500 এটাও যদি কমে কিন্তু আকৌ গুচি আহিম গুৱাহাটীৰ পৰা হ'ব ভালকে পঢ়া শুনা কৰিবি এইজনী মোৰ মা আৰু ভালকে পঢ়া শুনা কৰিবি আৰু ষ্টাইলটো অলপ কমাই কৰিবি ক'তনো ষ্টাইলটো কৰিবি বুজিলি নহয় মানুহে ভাল নকয় বেছি ষ্টাইল কৰিলে তুমি মোৰ কথা অকল বুজি পোৱা আৰু এজনী পইচা দিছা নেকি বাৰু নাই দিয়া নিদিবা মই যাওঁ দে কিবা অকণ খাই ল'বিগে তোমাৰ কাৰণেতো মই ঘৰত বাৰে বাৰে আহিব লগা হয় ন
নাই বাৰু আহি আছে যদি কিনো হৈছে আজি মানুহ কমি কৰি আছে কাৰ এইটো আমাৰ হ'ল আকৌ তোমাক আৰু কি বুজাম কি হ'ল আজিকালি বোৱাৰীবোৰ কেনেকুৱা তুমি নাজানা জানো কি হ'ল মানে এটাৰ লগত থাকিলেও আৰু এটাৰ লগত লিংলাং চলি থাকে হয় নেকি আৰু যে ইফালে সদায় সদায় মন্দিৰ বুলি কৈ যে বাহানা লৈ যে ওলাই যায় ক'লে যায় খবৰ ৰাখিছা মন্দিৰটো মোৰ লগতে ওলাই যায় তুমিতো মন্দিৰ পূজাই কৰি থাকা তাই সিফালে নাই পটেশ্বৰীহঁতক লগ পালেহে হেৰি কথা পাতে তুমি বহুত ভোলা হৈ আছা না বুজিছা এইটোৰ লগত তুমিও সুখত থাকিবা মই এইবোৰ লেতেৰা হেৰিৰ লগত থাকিব নোৱাৰো দেই এইখন ঘৰত থাকিব মন নোযোৱা হৈ গৈছে মাজনী শুনচোন কথা এটা কওঁ কি হ'ল টেষ্টটো কৰি চাওঁ নি কিহৰ টেষ্ট দিয়ে নে টেষ্ট নালাগে ইয়াৰ এইবোৰ কৰিব যদি কেনেবাকৈ বেলেগৰ সন্তান হ'ল তোমাৰে নাকটো কাটা যাব বুজিলা ঘৰখনৰ সন্মান ক'ত থাকিব কোৱা দাদা ঢুকোৱাৰ পিছত যদি কেনেবাকৈ গম পাওঁ যে আমাৰ বৌ বেলেগৰ লগত বুজি পাইছাতো তোমাৰ সন্মানটো ক'ত থাকিব কোৱা আৰু মোৰ কলেজৰ পৰাও মোক উলিয়াই দিব যদি এনেকুৱা কথা শুনা পায় ছি মোৰ বহুত লাজ লাগিছে দেই এনেকুৱা বোৱাৰীৰ লগত আচলতে সম্বন্ধ থাকিব নালাগে কথাটো নোহোৱা নহয় পিছে যি হয় হৈ থাকক মাথাহে বেয়া বোৱাৰী ইফালে মাথখন নাইতো মাথক শুনাব বিচাৰি আছ নেকি কি হ'ল মা কি হ'ল মা কাৰ পেটৰ সন্তান কাৰ পেটৰ সন্তান মাতে ক মই কি শুনি আছো এইবোৰ কি কৈছে কাৰ পেটৰ সন্তান অভিনে নে অনুভৱৰ নহয় কাৰ হ'ব মোৰ ল'ৰাৰ সঁচা কথা কবিনে মোক আজি নহয় ৰ মন্দিৰ যাম বুলি কৈ তই তাৰ লগত লগ কৰ মোক বেবীয়ে কৈছে লগ কৰিছে কিন্তু মই দেখো বুজা নাই কিয় কালি যে লগ পাইছিলি কোন হয় এইটো আৰু মই ফোনটো কি কৈছে না ৱাছ কৰি আহিবি কাইলে নোৱাৰো কৰিব মই কিয় নকৰ তই কি ৰিজন আছে এইটো কেনেকেনো কৰিব তাই চাগে প্ৰেমিকৰ আকৌ অনুভৱ ঢুকোৱাৰ পাছত মই এই সন্তানটোৰ কথা ভাবিয়ে যাই আছো আৰু মই এইটো ৱাছ কৰিব নোৱাৰো আপোনালোকে যিমানেই নকওঁ হয় নেকি যদি অনুভৱ তাৰে হয় তেনেহ'লে আমি এতিয়ালৈকে কিয় জনা নাছিলো মই ক'বলৈ সুবিধাই পোৱা নাছিলো মায়ে কিয় ক'ব ভয় কৰি আছিলি ক কিয় ভয় কৰি আছিলি তই আপুনি মোক এনেকুৱা ব্যৱহাৰ কৰে মই কিজানি কৈ দিলে আপুনি মোক পেটৰ সন্তানটো ৰাখিব নিদিয়ে সেইকাৰণে কোৱা নাছিলো আৰু এতিয়া ৰাখিম বুলি ভাবিছ হয় নেকি তাই কোৱাটো জনাব আমি মাইনাটো এনেকে থাকিব আৰু তই আমাৰ ঘৰৰ পৰা ওলাই যা অ'কে ননসেন্স এইখনেতো মোক লাগে তুমিতো চব দিব পাৰিবা ন বেবী হেৰি যে কথা এটা আছে কি কথা আমাৰ যে বেবী কোন বেবী আমাৰ যে এই বেবীটো যে হ'ব বৈ লাগিব টেষ্ট এটা কৰি আহোঁ নেকি নহয় টেষ্ট কৰিব লাগে কিয় তেতিয়াচোন মাৰিছিলা তুমি বেলেগৰ সন্তান বুলি কৈ পেলাই এতিয়াও কিহৰ DNA টেষ্ট কৰিবলৈ গৈছা কৰি চাওঁ নেকি মই নাজানো এইবোৰ মোৰ মতেতো নকৰাই ভাল নাই কৰি চাওঁ বুজিছা যদি আকৌ মোৰ ল'ৰাৰ সন্তান হয় সেইটো মই নহয় বুলি কৈছো বুজিছানে মইতো নহয় বুলি কৈ আছো ন
ৰখ তোক খুদি একো দাম নাই তই এইবোৰ বুজি নাপাওঁ নালাগে কৰিব এই ৰখ মই চাওঁ যাওঁ ৰখ কি হ'ব এতিয়া মোৰ অ বেবি মামনি বেবি মা অ বেবি আহাচোন সোমাই মই কিবা এটা চাই আছো আহা আহা ভাল খবৰ এটা ঐ অহা নাই দেখোন তই বেবি অ বেবি কি হ'ল ইমান চিঞৰিছা না তুমি একদম কথা এটা হ'ল ন শুন না কি হ'ল এই নাতিটো যে আমাৰ ল'ৰা ভাগৰে হয় হয় নেকি অ কংগ্ৰেচুলেশ্যনছ হ'ব দিয়া তুমি পেহী হ'বা আৰে ৰ'বা না অশান্তি লাগি আছে কিবা যাচোন যা অকণ চাহ কৰি আন যা মই নোৱাৰোঁ দে চাহ তাহ কৰি থাকিব যা বৌৰে কেনেকে কৰিব মা অলপ বেছি হৈছে তোমাৰ বৰ গৰম লাগিছে ফেনখন দি দিওঁ ৰখা উঠি থাকা তুমি মা মই ভিতৰলৈ যাওঁ নেকি অ যোৱা নহ'লে অ' মা আহচোন আহা বৰ গা একদম গাটো বেয়া এই ৰুবাহে কিয় মুখে চুকে কাহি দিয়া কাহ আহিছে অ মা ক তুমি মোককে বেছি এতিয়া বোৱাৰীকহে মৰম কৰা হ'লা নেকি কিয় মোক চাহ কৰিব পঠাইছা চাকৰণীজনী নাই নেকি ঘৰত অ কি বিয়া দিলে তেতিয়াহে পাৰিবি বেঙি হয় নেকি এতিয়াতো তাৰ বাচ্ছাটো তুমি আমাৰ দাদাৰ বুলি গম পালা আৰু মৰম কৰিবা চাগে ন এতিয়া পাগলী পোৱালিটো ৰাখি তাইক পঠিয়াই দিম কৰি লওক হয় নেকি মইতো ভয়ে খাই গৈছিলো ন ঠিকে আছে তাইকতো পঠাই দিবা তাইৰ মাটিখিনিতো মই পাই যাম ন আধা আধা ভাগ হ'ব আকৌ কাৰ লগত আধা আধা ভাগ আমাৰ পোৱালিটো তুমিচোন কৈছিলা মই গোটেইখিনি দিম বুলি নাই এতিয়া কি কি থাকিব আকৌ তোক গোটেইখিনি দি দিলে অ তোৰ দেখোন যাবিয়ে বিয়া হৈ নালাগে দে সিয়ে লৈ লওক গোটেইখন বুজিছ তোক বিয়া হ'লে দিমেই আৰু বেমাৰীজনী মোৰ মাটিখিনি মোৰ নামত কৰিম বুলি কৈ এতিয়া কি পোকে কামুৰিলে তোৰ কি বুট বুটাই আছে বেনামাইকি নিচিনা ভালহে পাব লাগে নাতি পোনাটো আমাৰ গৰু ভাল লাগিছে ভাত খাই লহি খাই থাকা তুমি মোৰ খাবলৈ একো ইচ্ছা নাই কি হৈছে কচোন তই সঁচা কথা কচোন কি হৈছে তোৰ একো হোৱা নাই মোৰ ইমান শুন না তোকো মই দিম চাই আছো আৰু সন্ধিয়া সন্ধিয়া কাৰ লগত বাইকত যাওঁ আৰে মোৰ ফ্ৰেণ্ড থাকিব নোৱাৰে নেকি কিবা ফ্ৰেণ্ড চব ফ্ৰেণ্ডে তোৰ ফ্ৰেণ্ড থাকে তাই বোৱাৰী যদি তেনেকুৱা হ'ল বুলি ময়ো তেনেকুৱা হ'ম বুলি ভাবিছে ফাল্টু অ বেবি অ বেবি কি হ'ল মা বেবি পানী এগিলাচ আন যাচোন এই মই এতিয়া নোৱাৰো যা যাচোন মোৰ গাটো একদম ভাল নহয় আৰু মোৰ মনটোও ভাল নহয় কি হ'ল তোক মাটিখিনি কথা এনেকে ক'লো তেতিয়া পাই তই এনেকে আছ কিয় যাচোন পানী অকণ আন যা মোৰ গাটো ভাল নহয় বৌৰো ভাল নহয় দেখা নাই যা আৰে মোৰ যাব মন যোৱা নাই বৌ পানী এগিলাচ লৈ আহিব নোৱাৰে নেকি মায়ে যে কেতিয়াবা কান্দি আছে যাচোন তাই নোৱাৰে যাচোন তই যা আৰে মই নোৱাৰো ক'লো নোৱাৰো কিন্তু মোৰ এই ঘৰখনত কোনো অধিকাৰ নাই নহয় যে মই ইয়াত কিবা কাম কৰি দিম মই চাকৰ নহয়তো মা লৈ আহচোন পানী এগিলাচ ৰ'বা না ৰ'বা মোক পানী বহুত পিয়াহ লাগিছে লাগে মই আছো নহয় দেচোন প্লেটখনতে আছে পানী এখন নাই মা মই আনি দিম ৰ'ব এতিয়াই ভাল লাগিছে বৰ কিবা তুমি ইমান বেমাৰ হৈছে যে কিয় আছা মোৰ ওচৰত মোৰ ড্ৰেছটো বেয়া কৰি দিলাহে তুমি বেবি 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 বহুত জ্বৰ উঠিছে মোৰ কি হ'ল কিবা লৈ আহো তই বেবী যোৱাচোন মা টেবলেট এটা লৈ আহা মা বহুত জ্বৰ উঠিছে যোৱাচোন নাজানে লৈ আনাচোন
মই কৰি দিম যোৱা তুমি ক'ত থৈছা টেবলেট কেইটা মই কেনেকে গম পাম বাৰু তাই নাজানিব তাই যোৱা নাই কেনেকে লৈ আনা না প্লিজ এনে এক্টিং দেখুৱাব নালাগে নহয় তুমি যাব নালাগে ৰখা হ'ব মা মই যাম নালাগে তুমি কোনে এনেকে অসুবিধা মোৰ ভাল নালাগে ভাঙি নাযায় যা লৈ আছোন আই আই তোক এনেহে কম দিওঁ বুলি তোক চব দিম আই চব দিম মা আপুনি অকণমান মনে মনে কওকচোন মোৰ গাটো এনেই বেয়া আপুনি এনেকে চিঞৰি থাকিলে কেনেকে হ'ব বাৰু বেবী সোনকালে আহা না টেবলেটটো লৈ আহাচোন উঠা 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 মা আৰু তুমি কি কৈ আছিলা চব দিম জলদি ঔষধটো খাই লোৱা আৰু মুখে চুখে কাঢ়িছা যে তুমি কি কৈ দিলা এইবোৰ মই আকৌ পানী আনি দিব নোৱাৰো নে এনেকেই টেবলেট খাই দিয়া মই খুৱাই দিম বেবী আপুনি অকল ৰেষ্ট কৰকচোন ৰ'বা মা উঠিছে যেতিয়া এটা কাম কৰাচোন বেবী এইটো চাইন কৰি দিয়া না ফটাফট খানা উঠাই দিয়াচোন মা এইবোৰ আকৌ কিহৰ চাইন কৰিব আনিছা তুমি দেখিছা মা গাটো বেয়া আৰু চাইন কৰি দিয়া না ধৰা কলম ধৰাচোন এইখিনি চাইন কৰি দিয়া আৰে কলমটো ধৰিব পৰা নাই নেকি তুমি ভালকে আৰু হয় এতিয়া তুমি কিয় চাইন দিব লাগে এইবোৰ দিয়া না প্লিজ চাইন কৰি দিয়া তুমি দেখিছা মাৰ গাটো বেয়া আৰে তুমি মা তুমি ৰবাচোন তুমি কিহৰ কাৰণে চাইনত লাগি আছা কোৱাচোন মা বুজি নোপোৱা কিয় মোক কলেজত লাগিব চাইন কৰি দিয়া না এইখিনিত এটা আৰু এইখিনিত এটা মা গাটো ভাল পালে চাইন কৰি দিব দিয়াচোন কিহৰ কাগজ আৰে কিয় তুমি লোকৰ কাগজৰ লগত লাগি আছা মাটিৰ কাগজ দিয়া ইখনচোন মাটিৰ কাগজ একো মাটিৰ কাগজ নহয় মোৰ কলেজৰ হয় এখন দাদাই যিটো মাটি কিনি থৈ গৈছিলে দাদাই কিনি থোৱা মাটিৰে কাগজ মা তোৰ অলপ বেছি হৈছে হা মা আৰু মোৰ কথাই আৰে কাগজ বেয়া কৰি দিলি এইখনচোন মাটিৰ কাগজ একো মাটিৰ কাগজ নহয় মা মোৰ কলেজৰ কাগজ হয় মানে ফিজ দিব লাগিব যে তুমি যে মোক 10,000 দিছিলা তাৰ আগত 30,000 দিছিলা আৰে এইটো বছ মই মানিব নোৱাৰো দেই মোৰ দাদাক এই হত্যা কৰিছিল গতিকে মই তাইৰ লগত থাকিব ন আৰু তুমি কি কথা কৈছা মই মোৰ নিজৰ মানুহজনক কিবা মই হত্যা কৰিম নেকি তেওঁ নিজে এক্সিডেণ্টত ঢুকাইছে আৰে অ মা তুমি যদি ইয়াতকে আকৌ বেয়া বেমাৰ হৈ যায় না এতিয়া চাইনটো কৰি দিয়া না আৰু যদি হাত চাত আহিব নোৱাৰা তেনেকে চাইন কৰি দিবা অনুভৱে মোৰ আৰু দিয়া না চাইনটো কৰি সন্তানৰ চিন্তা কৰি মাতি আৰু এইটো ডক্টৰে কৈছে তুমি লাহে লাহে পেৰালাইজ হৈ আহি আছা দিয়া না চাইনটো কৰি মোক মা চাইন নকৰিব তহঁতৰ নিচিনা অভদ্ৰ ছোৱালী মোক আৰু নালাগে তোৰ নিচিনা ছোৱালী মোক আৰু নালাগে তই মোৰ ঘৰৰ পৰা ওলাই যা মোৰ কি হৈছে বুলি ভাবিছ তই চাইফালে চা মোৰ কি হ'ল আৰু তোক মই মোৰ ল'ৰা নাকিনিম বুলি তই ভাবিছ নেকি মই জুখি চাইছো আৰে মা মই তোমাৰ ছোৱালী হয় তই মোৰ সন্তান নহয় তোক আজি মই মোৰ এজন কুৰ্তি কৰি দিম লৈ আহা পেনটো লৈ আহা তুমি মানে তেতিয়াৰ পৰা এক্টিং কৰি বহি আছিলা চুপ তই তুমি তেতিয়াৰ পৰা মানে এক্টিং কৰি বহি আছিলা আৰে আমুলি দেখাই কথা নকবা নিজৰ বুঢ়াৰী যে লোকৰ তেজৰ সন্তান লৈ বহি আছে দেখাই লৈ আহা পেন লৈ আহা বোৱাৰী তুমি মানে এক্টিং কৰি আছিলা গৈ আছিলা চাইন কৰি দিবা চাগে ন পেনটো দিয়া ন সঁচাই এইটো কৰাৰ নিচিনা পাইছিলো মই এক্টিং বুলি ভাবাই নাছিলো আৰে তাইক কিয় চাইন কৰিব দিছা
আছিলো তোক কেতিয়াবা মাৰি দিব পাৰিম তোক কল ওলা তই মোৰ ঘৰৰ পৰা ওলা 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 তোমালোকে এনেকৈ নকৰিবা যা ওলা কিয় উলিয়াই দিলা ওলা ইয়াৰ বদলা মই লৈ আছো নাহিবি আৰু মোৰ ঘৰলৈ তই মোৰ ছোৱালী নহয় কান্দি আছ কিয় মাজনী আজিহে বুজিছো ছোৱালীতকৈও যে বোৱাৰীহে ছোৱালীৰ স্থান ল'ব পাৰে তই মোৰ লঘিমী বোৱাৰী মা